হেল্ল' ফ্ৰেণ্ড, সকলোৰে ভালনে বাৰু? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই যাব ওলাইছোঁ নাৰায়ণপুৰ, মোৰ পেহীৰ ঘৰলৈ। আৰু আজিলৈকে গৈ পোৱা নাই নাৰায়ণপুৰ, মানে গৈছিলোঁ এবাৰ সৰুতে, ইমান মনত নাছিলে। এতিয়া কিন্তু ফাৰ্ষ্ট বুলি ক'ব লাগিব, এইবাৰ প্ৰথম গৈ আছোঁ। ভিডিঅ'টো চাই থাকিব। আৰু এইফালে বাবাই থ'ব যাব ওলাইছে আৰু মই অকলে গৈ আছোঁ। আৰু এইফালে বস্তুখিনি লৈ গৈছোঁ, কাৰণ বিয়াও আছে, তাত বিয়া খাম বুলি একেবাৰে গৈছোঁ। আৰু ভিডিঅ'টো চাই থাকিব। আৰু মই অকলে গৈ আছোঁ, বাবাই বাছত উঠাই গুচি আহিব। আৰু ফাৰ্ষ্ট টাইম গৈ আছোঁ। আৰু এইফালে আহি বাছত পৰা উঠি গ'লোঁ, উঠি পিনি এতিয়া গৈ আছোঁ। আৰু প্ৰথমবাৰ ফাৰ্ষ্ট টাইম অকলে, ভয়ো লাগিছে। তাইয়ে নিবলৈ আহিলে আৰু পেহীহঁতৰ ঘৰৰ পৰা। এতিয়া আৰু পেহীহঁতৰ ঘৰলৈ বুলি গৈ আছোঁ। আৰু ভিডিঅ'টো চাই থাকিব। এইফালে দেখিছে নহয়। আৰু এইফালে মই আগতে আহিলোঁ, আৰু এইফালে তাই এতিয়া মানে পাইছেহিহে। তাইক দেখি আমি চবেই লুকাও আহিছিলোঁ, কিন্তু তাই দেখিলে, তাই গমেই পালে যে আমি বিচনাৰ তলত আছোঁ বুলি। আৰু এইফালে দেখিছে নহয়, দেখিয়ে পালে আমাক। এইফালে আমি গোটেইকেইজনী এতিয়া গোট খাই গ'লোঁ। সেইফালে এইও আহিলে এতিয়া। আৰু এতিয়া আমি গোটেইকেইজনী গাঁও ফুৰিব যাম। গাঁও ফুৰিবলৈ যাম। চাই থাকক। এইফালে বিহু বাইকে দিছে বিহু গিফ্ট। আৰু এতিয়া আমি গাঁও ফুৰিব যাম। আৰু এইফালে দেখিছে নহয়, বিহুলৈ বুলি ওলাই লৈছোঁ। পেহীহঁতৰ গাঁৱত বিহু মাৰিবলৈ যাম আজি। আৰু গাঁও ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ কেইজনী ইমানেই কথা মানে একদম গাঁও ফুৰিবলৈ যোৱাই নহ'ল। আৰু ভাবিলোঁ কাইলৈহে যাম বুলি। সেইকাৰণে এতিয়া আমি বিহুলৈ যাবলৈ ওলাইছোঁ। আৰু এইফালে পেহীয়ে ভাত বাঢ়ি আছে, ভাত খাই মেলি একদম আমি যাম। আৰু কণ্টিনিউ কৰিম বুলি আহিছিলোঁ ভাবি, কিন্তু কণ্টিনিউ কৰা নহ'ল। কাৰণ আহি পাই তাত নামিয়ে মানে নাৰায়ণপুৰ আহি একদম ফোন কৰা হ'ল। দাদাহঁতেও অহা নাই কোনো নিবলৈ। সেইকাৰণে ফোন কৰিলোঁ। ফোন কৰোঁতে একদম গুচি গ'ল। জেগাও চিনি নাপাওঁ ইমান ভালকৈ, প্ৰথমবাৰ আহিছোঁ। তাৰপৰা সেনেকৈ কৰি আহিলোঁ। আহি মেলি আকৌ ভাত পানী খাই জিৰাই মেলি বিহু মাৰিবলৈ গ'লোঁ সিহঁতৰ তাত। বিহু মাৰি আহি পিনি আকৌ দাদা যাবগৈ ওলালে বুলি আহিলোঁ। আহি মেলি আকৌ দাদাৰ লগত ভাত পানী একেলগে খাই মেলি আকৌ দাদা গ'লগৈ। গৈ পিনি আকৌ আমি বিহু মাৰিব গ'লোঁ। তাৰপৰা আহি শুই থাকিলোঁ। আৰু আজি ৰাতিপুৱাই উঠিলোঁ। উঠি পিনি আকৌ এতিয়া বিয়া খাবলৈ যাব লাগিব। মানে বিয়া আমাৰ পৰিয়ালৰে সম্বন্ধীয় মানুহৰ। আৰু সেয়া পেহীহঁতৰ ঘৰৰ ওচৰৰে হয়। আৰু আমাক মাহঁতে যিহেতু আহিব নোৱাৰে, সেইকাৰণে আমাকে যাবলৈ বুলি ক'লে বিয়া খাবলৈ। সেইকাৰণে আমি এতিয়া ওলাম। আৰু ভণ্টিহঁতি আমি চবেই ওলাম। আৰু ভিডিঅ'টো চাই থাকিব। এতিয়া গা পা ধুই মেলি একদম আহিলোঁ। আহি পিনি আজি যামগৈ বুলি ভাবিছোঁ, কিন্তু কি হয় যাম। পেহীহঁতি যাব দিয়ে নে নিদিয়ে। লগৰ কেইজনীও কৈ আছে নালাগে যাব বুলি, লগৰজনীয়ে। চাই লওঁ কি হয়। বিয়ালৈ ওলাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাম সম্পূৰ্ণ লোকখিনি চবৰে। ভিডিঅ' বনোৱাৰ লগে লগে চবে আঁতৰি গৈছে। চাই থাকিব ভিডিঅ'টো। ভিডিঅ' কৰিছে পৰিমে বোলা নাই। এইফালে আমি বিয়ালৈ যাবলৈ ওলালোঁ। বিয়ালৈ একদম এতিয়া আমি টমটমতে যাম। ঘৰটোৰ ওচৰতে হয় বিয়া ঘৰটো, কিন্তু তথাপি দাদাজন পেহীহঁতৰ ঘৰলৈ আহিছিলে। সেইকাৰণে ভাবিলোঁ টমটমতে একেবাৰে গুচিয়ে যাওঁ। আৰু দাদাজনো যাবলৈ ওলালে যিহেতু। নাৰায়ণপুৰ ধুনীয়া ছোৱালী। ঐ কিবা ক'লো পূজাই। আৰু এইফালে আমি বিয়া ঘৰ এতিয়া পালোহি। আৰু ইয়াত চবেই এতিয়া গেটতে ফটো চটো মাৰি লৈছে, কাৰণ বতৰটো বহুত বেয়া, বৰষুণ আহি যাব পাৰে। আৰু এতিয়া বোলো ভিতৰলৈ গৈ থাকোঁ। আৰু এইফালে দেখিছে নহয় দৰা কইনা আমাৰ। আৰু এইফালে সেই বাজনীও গৈছে ফটো মাৰিবলৈ বুলি। মানে একদম বিয়া মানে ফটো আৰু আজিকালি নহয় জানো,
আৰু আমিও মানে একদম এতিয়া কথা পাতি আছোঁ আৰু যে খোৱাটোতো যিহেতু মেইন, সেইকাৰণে কেতিয়া ভাত খাবলৈ যাম তাকে। আৰু এইফালে আমি এতিয়া ঘৰলৈ যাবলৈ লওঁতে বৰষুণ দি দিলে আৰু দোকানতে অলপ ৰৈ ল'লোঁ। আৰু এইফালে দেখিছে নহয় ইমান বৰষুণ দিলে, আহি ঘৰ পালোঁহি কিন্তু বৰষুণ যাক এতিয়াহে এৰিছে। আৰু ইফালে তাই সেইফালে চাওকচোন ফোনত অকলে অকলে কথা পাতিছেগৈ, ইমান দূৰত গৈ কথা পাতিছেগৈ। এতিয়া আহি পালোঁ, আহি একদম মুখ চুখ মানে ধোৱাই নাই, জাষ্ট সোনকালে কাপোৰ সলাইছোঁ কাৰণ বৰষুণত কাপোৰ তিতিলে। তাৰপৰা এইফালে কোপা খোলাই নাই, এতিয়া হাত ভৰিকেইটা ধুই লওঁগৈ ভালকৈ। তাত ধুই মেলি অলপ বহি। আৰু এইফালে পেহীয়ে গৈ মাছ আনি দিলে, মাছ ফ্ৰাই কৰি আছোঁ মই। কোনে কোনে চিনি পাইছে কমেণ্ট কৰি জনাব দেই। একদম নাখাওঁ বুলি ভাবিছিলোঁ, কিন্তু এতিয়া পেহীহঁতৰ ঘৰত আছে আৰু পেহীও ক'লে অকণমান চবকে খাবলৈ, সেইকাৰণে ভাবিলোঁ আৰু আজি খাই দিম বুলি। আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি